ৰাতিপুৱা সোনকালে শুই উঠিয়ে দুয়োজনে এয়া মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ। Good morning everyone. বাটতে আমলখি এজোপা দেখা পাই মই আমলখি দুটামান খাওঁ বুলি কোৱাত মানুহজনে এয়া মোৰ বাবে আমলখি পাৰি আছে। এয়া দেখিছেনে মানুহজনে মোৰ বাবে কিমান কেইটা আমলখি পাৰিলে। ঘৰ আহি পাই দেখিলো মায়ে এয়া ধুনীয়াকৈ সাজি কাচি ৰন্ধা বঢ়াৰ প্ৰিপাৰেচন কৰি আছে। এফালে যদি মাংস বনাই আছে আৰু আনফালে আকৌ মটৰ পনীৰ বনাই আছে। আৰু লগতে চুজিৰে তৈয়াৰী বৰফি, ৰঙালাও ফুলৰ বৰা ইত্যাদিবোৰ প্ৰিপাৰেচন কৰি আছে মাহীহঁত আহিবৰ বাবে। মাহী আৰু আইতাহঁত অহাৰ পাছতে আমি চিধাই আহিলো বিশাললৈ বজাৰ কৰিবলৈ। মাহীহঁতেও বোলে বিশালৰ পৰা ঘৰুৱা কিছুমান সামগ্ৰী ল'বলৈহে আহিছে। বিশাললৈ আহিছিলো মাহীহঁতৰ বাবেহে, কিন্তু মা আৰু ময়ো আমাৰ ঘৰৰ বাবে প্ৰয়োজনীয় কিছুমান বস্তু লৈ ল'লো। আপোনালোকক জমনি এটা ক'বলৈ পাহৰিছিলোৱে নহয়। বিশালৰ লিফ্টটো নোখোলা দেখি মায়ে আকৌ দুৱাৰ খুলিব লাগে বুলি ভাবি হুক বিচাৰি আছিলে। Women. ঘৰ আহি পাই দেখিছেনে এয়া বিশালৰ পৰা অনা বজাৰবিলাক মেলি লৈছে। বিশালৰ পৰা অনা বিস্কুটৰ সৈতে সকলোৱে মিলি চাহ একাপ খাই লওঁ দেই, আজিলে বাই।